নমস্কাৰ আজি আমি বনাবলৈ ওলাইছো ৰসগোল্লা ঘৰতে কেনেকৈ বনাব পাৰে আমি দেখাম তেন্তে বলকচোন ভিডিওটো আৰম্ভ কৰো গোল্লা বনাবলৈ প্ৰথমতে 1 লিটাৰ গাখীৰ লৈছো গাখীৰখিনি এতিয়া আমি ফটাৰ কাৰণে তাতে নেমু অকমান পানী লৈছো এতিয়া গাখীৰখিনি আমি ফটাম ইয়াতে দি দিছো এতিয়া চাও ধুনীয়াকৈ চানাখিনি ফাটিবলৈ লৈছে এতিয়া আমি চানাখিনি এটা বাচন লৈছো কাপোৰ লৈছো ইয়াতে চানাখিনি সেকি লম ভালদৰে পানীখিনি যাব দিব লাগিব চানাখিনি হৈ গ'ল ইয়াতেখিনি আমি ভাঙি লম গোটেইখিনি এনেদৰে ভাঙি ল'ব লাগিব চামুচ ময়দা এড দি দিছো গোটেইখিনি ভালদৰে মিক্স কৰি লম যিমানে ভালদৰে মঠিব কলাকেইটা সিমানে সফট হৈ গ'ল এইখিনি ভালদৰে মাৰি লোৱা হৈ গ'ল এতিয়া আমি লাড্ডু বনাই লম ভালদৰে গোটেইকেইটা আমি লাড্ডু বনাই লম এতিয়া আমাৰ গোটেইকেইটা লাড্ডু কৰা হৈ গ'ল তাৰপিছত ইয়াতে কেৰাহী বহাই দিছো পানী আধা জগ দি দিছো তাৰপিছত আমি একাপ ইয়াতে চেনি দি দিম ইলাইচি অকমান দি দিছো ইলাইচি দিলে গোন্ধটো ধুনীয়া হয় যেতিয়া চেনি পানীখিনি চাও চেনি পানীখিনি ধুনীয়াকৈ উতলিব ধৰি আছে তোলা হৈছে ইয়াতে আমি কৰি থৈ দিয়া লাড্ডু কেইটা দি দিম এটা এটাকৈ ধুনীয়াকৈ এনেদৰে দি দিম গোটেইকেইটা লাড্ডু ইয়াতে দি দিয়া হৈ গ'ল চাও ইয়াতে আমি এতিয়া ঢাকনিখন দি দিম এনেদৰে ঢাকনি দি 8 মিনিটমান থাকিব দিব লাগিব তেতিয়াহে ভালদৰে ফুলি উঠিব আৰু দেখিবলৈও ধুনীয়া হ'ব গোল গোল হ'ব
লাগিব যদি ভিডিওটো মোৰ ভাল লাগে তেন্তে লাইক কৰিব 8 মিনিট হাই জুইত ৰাখিব লাগিব তাৰ পিছত ঢাকনিখন গুচাই দিছো চাও গোল্লাকেইটা ধুনীয়াকৈ ফুলি উঠিছে এতিয়া আমি ঢাকনিখন আৰু দি দিম জুইটো অকমান কমাই দিম আৰু 8 মিনিট আমি থাকিব দিম 8 মিনিট পিছত গোল্লাকেইটা উলটাই দিম 8 মিনিট হৈ গ'ল এতিয়া আমি ঢাকনিখন গুচাই দিম চাও গোল্লাকেইটা ধুনীয়াকৈ ফুলি উঠিছে এতিয়া আমি গোল্লাকেইটা উলটাই দিম এনেদৰে গোটেইকেইটা গোল্লা উলটাই দিম উলটাই দিওঁতে সাৱধান হ'ব যাতে গোল্লাকেইটা ভাঙি নাযায় গোটেইকেইটা আমি উলটাই দিয়া হৈ গ'ল এতিয়া আমি আকৌ ঢাকনিখন দি দিম তাৰপিছত আৰু 8 মিনিট থাকিবলৈ দিম চাও আকৌ 8 মিনিট পিছত গোল্লাকেইটা ধুনীয়া হৈ গৈছে গেছৰ সুইচটো আমি বন্ধ কৰি দিম তাৰ পিছত এইখিনি 10 বা 15 মিনিট সময় ঠাণ্ডা হ'ব দিব লাগিব গোল্লাকেইটা ঠাণ্ডা হোৱাৰ পিছত এখন পাত্ৰত মই আপোনালোকক উলিয়াই দেখুৱাম এটা মই ভাঙি দেখুৱাম চাও চব হৈছে দিওঁতে গম পাইছে আপোনালোকে কেনেকুৱা হৈছে চব হৈছে এতিয়া এনে খাব পাৰিব তো ভিডিওটো যদি ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই